মাছ আলু টেষ্টটো কেনে খাব টেষ্টটো কৰি টেষ্টটো কৰিব আগে কৰি লৈছোঁ বঢ়িয়া ইয়াতে যিমান ষ্টুডেণ্ট হওক বা ছাৰ্ভিচ কৰা মানুহ আছে এটা মিনিমাম চেলাৰী পায় লাইক 10,000 12 15 বা বেছি তো দিনৰ খৰচত মানে 200-250 টকা খৰচা কৰিব টান পায় মুখত জাম মাতি আছে কিহৰ অভা খাই পুৰা জাম লাগি গৈছে মুখত ক'ত আছে 5 নম্বৰ ফ্ল'ৰত হাই গাইজ আজি আৰু আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ আজি যাব আহিছোঁ আমি গুৱাহাটীক আৰু কি কাৰণত যাই আছোঁ গুৱাহাটীক সেইটো আপোনালোকক দেখি আছোঁ পোনপ্ৰথমে আমি আমাৰ যিখন স্কুটি সেইখন বহুত দিন হ'ল ছাৰ্ভিচিং কৰা নাই গতিকে এখন ছাৰ্ভিচিং কৰি লওঁ ক'ত যাই আছোঁ আপোনালোকক দেখি আছোঁ বলক ভিডিঅ'টো চাই থাকক বহুত কিবা কানি কৰি আছোঁ ভিডিঅ'টোত গতিকে বলক এইটো কি প্ৰব্লেমৰ কাৰণে এইটো হয় এইটো আপোনাৰ ফ্লট পিনটো বেয়া হৈছে ফ্লট পিনটো বেয়া হোৱাৰ কাৰণে আপোনাৰ অভাৰফ্ল হৈ আছে গাড়ী এতিয়া ফ্লট পিনটো বদলাই দিম কাৰ্বেটাৰটো ৱাশ কৰি ফ্লট পিনটো চেঞ্জ কৰি দিম চেঞ্জ কৰি দিলে প্ৰব্লেমটো সলভ হ'ব মানে আপোনালোকৰ ডিলাৰত কামবিলাক কেনেকুৱা ধৰণে হয় আপোনাৰ কামবিলাক মানে ধৰক আমাৰ যিখিনি হণ্ডাৰ যিখিনি বাইক বা স্কুটি আছে ধৰক ফ্ৰী ছাৰ্ভিচিঙো হৈ যায় পেড ছাৰ্ভিচিঙো হৈ যায় এতিয়া আপোনাৰ কাম লৈ পেলাই হ'ব আপুনি গাড়ীখনত প্ৰব্লেম কি পাই আছে তাৰে ওপৰতহে কাম কৰা যাব গাড়ীখনত একদম জেনুইন হয় আৰু জেনুইন এইটো অথৰাইজ ছাৰ্ভিচ চেণ্টাৰ হয় হণ্ডাৰ কাষ্টমাৰে কোনো ধৰণৰ কমপ্লেইন নাপায় কমপ্লেইনটো নাপায় আমি কাষ্টমাৰক ছেটিছফাই কৰাৰ কাৰণে আমি গাড়ীখনৰ বৰ্তমান কাম কৰি আছে লকৰ মানে চিটটো মাৰি দিলে আপোনাৰ লকটো নহয় সেইটো কাম কৰি আছে লকটো চেঞ্জ কৰিব লাগিব আৰু আপোনাৰ এই মোবিলটো চেঞ্জ কৰিলা তাৰপিছত ফিল্টাৰটো চেঞ্জ কৰিলা হা মোবিলটোৰ দাম আহে 140 টকা লকটো মোবিলটো চেঞ্জ হ'ল তাৰপিছত আপোনাৰ ফিল্টাৰ চেঞ্জ হ'ল নেকি তাৰ আৰু কি চেঞ্জ হ'ল এই দুটা তিনিটা বস্তু এতিয়া টোটেল কিবা ৱাৰেণ্টি চিষ্টেম আছে নেকি আছে ৱাৰেণ্টি আপোনাৰ ৱাৰেণ্টিৰো সুবিধা আছে কি হয় প্ৰথমতে যেতিয়া কাষ্টমাৰে মানে নিউলি গাড়ী এখন পাৰচেজ কৰে তেতিয়া কি হয় হণ্ডা কোম্পানীৰ পৰা আপোনাৰ 3 ইয়াৰ্ছ ৱাৰেণ্টি ফিক্স থাকে আৰু কোনোবা যদি কাষ্টমাৰে যদি ভাবে মানে মোক 3 ইয়াৰ্ছতকৈ এক্সটেণ্ডেড ৱাৰেণ্টি লাগিব সাপোজ এক্সটেণ্ডেড ৱাৰেণ্টিটো হ'ল কেনেকুৱা বস্তু গাড়ীখন যেতিয়া আপোনালোকে পাৰচেজ কৰিব তেতিয়া হণ্ডা কোম্পানীৰ পৰা 3 বছৰ ফিক্স ৱাৰেণ্টি থাকিব আৰু এক্সটেণ্ডেড ৱাৰেণ্টি হ'ল কি আপোনালোকে সেইটো এক্সট্ৰা কৰি কিনিব ল'ব লাগিব কোনো প্ৰব্লেম নাই বেছি মানে মেজৰকৈ ইছ্যুবিলাক নাহে আৰু যেতিয়া আপোনাৰ গাড়ীখন মানে পুৰাণ হৈ যাব তেতিয়া কি হয় গাড়ীখনৰ মানে মেজৰ ইছ্যু মানে অলপ আৰম্ভণি হয় ষ্টাৰ্টিং পইণ্ট মিটাৰটো কালি গুচি গ'ল বা এছিএমটো গুচি গ'ল এতিয়া যদি আপুনি যদি এছিএমটো যদি মাৰ্কেটত কিনিব যায় মিনিমাম আপোনাৰ 6,000 লাগিব তো সেই পইচাটো কি কৰে যেতিয়া গাড়ীখন আপোনাৰ ৱাৰেণ্টিৰ ভিতৰত থাকিব তেতিয়াই কোম্পানী কি কৰে কোম্পানীবিলাকে সেই পাৰ্টছটো ফ্ৰীলি ৰিকভাৰ কৰি দিয়ে কোনো তাতে মানে ফিজ ভৰিব নালাগে বা কোনো তাতে মানে প্ৰাইচৰ কথা আহি নপৰে ছাৰ্ভিচিং কৰি এইফালে ঘৰ পালোঁ ঘৰত আহি এতিয়া ভাত সাজ লৈছোঁ এইটো হৈছে হ'ল দালি এইটো ব্ৰইলাৰ মাংস আৰু এইটো হৈছে হ'ল কল ভাজি আৰু এইটো অলপ আচাৰ আছে ইয়াতে কাষত গোটেইখিনি খাই লওঁ খাই লৈ পেলাই এতিয়া সোনকালে যাব লাগে গুৱাহাটীক লিগান ভাতটো খাই আৰু লগ পাই আছোঁ আপোনালোকক ভাত তাত খাই দি এতিয়া ওলাই পেলাই ফুল ৰেডি যাবাক লাগে কিন্তু ৰেডি হ'লে কি হ'ব এই বৰষুণ আহিল এবেও ৰখি আছে দোকানত পিকুহঁতে এতিয়া ডাইৰেক্ট তাকলেগেন যাই পেলাই লগ পাই আছোঁ আপোনালোকক কথা কি বৰষুণটো অলপ এৰিব লাগিব বৰষুণটো এৰিলে ডাইৰেক্ট দোকানত আপোনালোকক লগ পাই আছোঁ দোকান আহি পালোঁ ৰ
এতিয়া পিকুক ৰখি আছোঁ, পিকু দোকান বন্ধ কৰি আছে, পিকু আহিলি আৰু যাওঁ। এইফালে মিণ্টু ফুল ৰেডি, গাড়ী চাড়ী ফুল ৰেডি। এই পিকু ফুল যো এই গাড়ীত উঠি লওঁ দে। এইটো আধা বাৰীত তেল দিবো, ইয়াতে অলপ তেলটো মাৰি লৈ যাওঁ। তেলটো মেইন। তো দেখে মান মারবি 300 সব এই ডালেছে কাটা 60 ডালেছে দে এই আপডাউন হয়ে যাব না হ্যাঁ আরো বড় লাগবে কি হবো তেল চাল ভরা হলে এলো এটা ডাইরেক্ট যাই থাকার মাজতে অলপ কবা চাহ খাবা সোমাবা লাগবে দেখো হ্যাঁ যা পিকুহঁতক ফোন কৰি আছো দাদা দে বহুত আউকে গৈছে এতিয়া অলপ ৰখুৰা পেচাব চেচাব কৰি লওক আমাৰ বোলে ডাঙৰ খাই এই আগৰ পৰা কৈ আছে বোলে মই চলাম নহ'লো নহ'ব মই চলাম হেলমেটটো কৰবা আনছা ডেম্পৰ পাই নেকি এনে ডেম্পৰ পৰা আনবা আমি এতিয়া অলপ ব্ৰেক দিলো কুঁহিয়াৰ খাবি নেকি বেলেগ খোৱাতকে কুঁহিয়াৰ খোৱাই ভাল মানে চাহ তাহ খোৱাত 60টা বঢ়িয়াকে লাগে দি বস্তুটো মিঠা হ'ব না নাই এতিয়া আৰু বৰফটো নিদিব গুড়িয়া মেল দি গুড়িয়া বৰফ চৰফ মুখত যাম মাতি আছে কিহৰ হবা খাই পুৰা জামলাই আহিছে মুখত তাকে অলপ কুলকুলি কৰিছে আৰু হেলমেট মাৰি দিছে না অলপ দে পুৰা চাপ দি পুৰা দে গেছি দে আৰু অলপ দি আৰু পুৰা বল লাগে নেকি আগে আগে কি গালে চালে চিটি ল'ব লাগে নেকি কুঁহিয়াৰৰ বানপানী হৈছে বল দে কিবোৰ বল আছে একদম পুৰা মালটো পানা সুপাৰ গুৰি আমাৰ পানা বল পানা বল পানী আগত দেখি লৰ মাৰছিলো কাপত পৰিবে আৰু ডাইৰেক্ট এই মোক চিকি লছ নহয় ব্ৰহ্মপুত্ৰ নদীটো কাষতে সহায় কৰিব যাবি যদি বেছিকে কেতিয়াবা কাম হলে আমাক মাতিব পাৰা কি ক
আমি এয়ে কৰোঁ আমি এই কৰো গাঁৱত কি মাতবি দিয়া নাকি আমাক তাৰমানে আমি অ দে যাব লাগিল 6:25 হওক কাৰণ বহুত দূৰ জেগা আছে আৰু যাই থাকো এতিয়ালৈ আৰু আমাৰ চাচা বা কি হালতত আছে দাদী নিজে দেখি দাদীৰ খবৰটো ল'ব লাগে জলদি জলদি আৰু। এই আমি আৰু লাহে লাহে যাই থাকো বল বল জলদি যাব লাগে এনে হেলমেটটোৰ বিষয়ে কি ক'ব আপুনি এইটো ভাল হাৱা চাৱা নালাগে এইটো মাৰিব নাছিল নেকি মালটো সোমাই দিয়ক এতিয়া ভিতৰতে সোমাই দিয়ক ধুনীয়া একদম লাগি গৈছে ফাইনেলি ৰাইট চেক ল'ব লাগিব আমি আমি এনে চিকিন নাই নো তোলেদি ট্রেন যাইছে ও ভাঙি তো নপরে ভাঙি বললে নাকি লাগাইছে কোথায় ও ই জ্বালা দিয়েছে নাকি ফাইনেলি জালুকবাৰী পালো মামাই বনা নতুন ব্রিজ ব্রহ্মপুত্র আহি আমি সরলুর ওভারব্রিজখন পালো কিন্তু এর পৰাই যিটো এটা নাজাৰা দেখা পায় মানে আল্টিমেট আৰু সন্মুখতে ব্ৰহ্মপুত্ৰ নদীটো এইটো ব্ৰহ্মপুত্ৰ নদী পুৰা আল্টিমেট আৰু ইফালদি এখন ব্ৰিজ হৈ আছে যিখন এমচক গেলি গেছি পুৰা কিবা এটা বেলেগ নাজাৰা হে কেনে দেখছি পিকু একদম মজা হা কেনে এই যে এর পা যাবা ইচ্ছে জানা না এর পাই থাকিম বলে কাজে রাতে এই অডিং তিরপল বাদি আটটা জায়গা বলে বলো কমপ্লিটলিটো এইটো আড্ডা এৰিয়াই কাৰণ ইয়াতে মানুহগেলা জিংকি আছে পুৰা আড্ডা এৰিয়া এই ৰাতি কিন্তু বৈধ লাগিব ন অলপ আৰু এতিয়া ৰাতি হৈ দেখো এতিয়া বহুত ভাল লাগি দেখো আগতে গাড়ী চাড়ী ৰখাব নাছিল এতিয়াহে আৰম্ভ কৰিছে গাড়ী চাড়ী ৰখা এটা বেলেগ বনাইছে দিয়ক মামাই ফাইনেলি কিছু কৈছি আরে এখানে শৰাইঘাট ব্ৰিজ এতিয়া অলপ বতা চতা খালো বহুত টাইম হ'ল এতিয়া যাওঁ আৰু এৰ পাই নাকি না এইবাৰ ডাইৰেক্ট কক ল'বি এতিয়া ডাইৰেক্ট যাই থাকো যাইছো দাদীৰ খবৰটো লৈ ও মেইন দৃশ্য দাদী খবৰটো লওঁ বোলা দাদীয়ে যাওঁ আৰু অলপ বেলেগ জেগাত এইখন আমার দৌকে চাও এমসোর বীজ
জামৰ কাৰণে সমস্যা কথা আমার দোয়ে পুরা গ্যাপ মিলে পুরা একদম যাই আছে দেই তো কেনে যাম কেনে একদম কোথায় যামে যাম কোথায় ওয়েট গাইস এই কোথায় থাকিব অকমান বেপাৰী বাছ গেমৰ কাৰণে গোটেই জাম লাগি দুনিয়াৰ বানে দিছি বেটাৰী বাছ এই চাওঁ মানুহ ৰখি কি দুৱে কি গেপ মিলা পাৰবা নেকি গেপ মিলা নাই মিলা নাই যাওঁচোন লাহে লাহে কি হয় মোটামুটি 5 কিলোমিটাৰ আহিলো একদম জামে জাম গোটাই গোটাই মানুহ খালি কি গুৱাহাটীতে ওলাই আহিছে নেকি আজি পত্তৰে শেষে দুই এখন গাড়ী পতকে লাইটটো বেয়া লগা নাই বিল্ডিংটো আৰু ঘূৰি ঘূৰি আহি পাছে বাৰু বাপাৰে বাপ খাং গুৱাহাটীখন এই গোটাই ইলেক্ট্ৰিকেল বাছ হৈছে তোমাৰ যিটো কম দামত বস্তু কিনিব বিচৰা এই চুৰ বজাৰত কিনিব পৰা যাব চুর বাজার এই স্যান্ডেল টেন্ডেল সব আছে যাক যি লাগে আৰু সব পায় বহুত কম দামত বস্তুগিলা পাওয়া যায় এতে যাই আছো বৰ্তমান উলুবাৰী পালো তাতে জুবিন দাদি আছে জুবিন দাদিৰ অলপ খবৰটো লৈ যাওঁ বুলি বোলো সন্মুখত নেমকেয়াৰ হস্পিটেল এই নেমকেয়াৰ হস্পিটেল পালো ৰাতি আছে ক'ত আছে 5 নম্বর হলো যাওয়া পারি না হ্যালো না এনে কেনে এনে পজিশন অলপ ভালো গেলে এই সুস্থ হয়ে দিয়ে কোনটা বারা পড়বে না চেষ্টা করলেও কিন্তু আমি কোনটা বারা পর্যায়ে নাই চাওঁ অলপ তথাপিও অলপমান চেষ্টা কৰোঁ কিবা বেলেগ যদি হেৰি থাকে তেতিয়াহ'লে হ'ব দিয়ক চেষ্টা কৰা গৈছিল কিন্তু ন এই বহুত চেষ্টা কৰিলোঁ তাৰে মানুহবিলাক সুধিলোঁ আৰু মোৰো লগৰ ল'ৰা এটা আছে টেকনিচিয়ান তাকো বহুত লগ ধৰি পেলাই ক'লোঁ বোলে কেই নম্বৰত আছে 5 নম্বৰত আছে জুবিন গাৰ্গ কিন্তু এটা ভাল লাগিছে যে তেখেত অলপ সুস্থ হৈছে অলপ সেইটোৱে ভাল লাগিছে ইমান কষ্টৰ হেৰি এটা পাইছোঁ আৰু ফল এটা পাইছোঁ আমি সুস্থ বুলি 5 নম্বৰ ফ্ল'ৰত আছে 5 নম্বৰ ফ্ল'ৰত আছে তো লগ পালে বহুত ভাল লাগিল হয় যদি নিজে যাই পেলাই স্পটত আমি সুধিব পাৰিলোঁ হয় কথাখিনিতে বহুত ভাল লাগিল হয় ইয়াৰ যিহেতু লাখটো নাপালোঁ তথাপি আইছোঁ লাখ পাম বুলি আমি চেষ্টাও কৰিলোঁ 5 নম্বৰ ফ্ল'ৰত গাড়ী একবাৰ চাব পাৰিলে ভাল লাগিল হয় মনটো চাব পাৰিলে তাকে যাবাই নেদে বোলে সেইটো এতিয়া ওপৰ আল্লাই তেখেতক সুস্থ কৰক আৰু আমাৰ মাজত যাতে ভাল ভাল গান লৈ আহিব পাৰে আৰু সেইটোৱে আৰু কামনা আৰু ওপৰ আল্লাৰ যায়ে থাকিব লগা গুৱাহাটী যিহেতু আহে গেল তাৰমানে ভাইটি এটাও ইয়াতে পঢ়ি আছে BSc GNM কৰি আছে তাৰো একবাৰ খবৰ এটা লৈ যাওঁ যিহেতু আহা নাযায় আমাৰ ইনকাম পাৰ আমাৰ বাবুৰ কলেজখন এখানে কলেজ মানে হোষ্টেলেও কলেজো আছে যা বাবুক লগ কৰোঁ ৰ ভিতৰে যাই
আমাৰ দাদিৰ খবৰ ল'বাই লাকালি না হাই সোমবা নিদিলে চেষ্টা বহুত কৰিলো আমি সোমবা নিদিলো হোষ্টেলখন এখানে এখন হস্পিটেল ৰমান হস্পিটেল আৰু তাকো আহি পেলাই লগ কৰিলোঁ এইটো এই পিকু কিবা কবি নেকি কিবা এটা কৈ দি মোৰ কথা বান্ধে খাৱালাটো ঠিক নাই বাহিৰৰ পৰা খাই থাকিলে অলপ ভালে ঠিকে থাকে চব বস্তু খাওঁ চেহেৰাতে গম পালে আজি দিছিল চাওমিন এই চাওমিন 1 চামুচ খাই 2 চামুচ খাৱা নাছিল সেই মেগীও সেই মেগীটো কেনে আন হৈ যাব ক্লাছ হৈছে না ক্লাছ এতিয়া হেৰি আজি পৰীক্ষা আছিল কালি পৰীক্ষা আছিল এইটো ফাৰ্ষ্ট ছিজন এনে বাকী ক্লাছ হৈছে বাবুক লগ চগ কৰিলোঁ কৰি পেলাই এতিয়া কিবা 99 এখন আছে বোলে বেতালতে হৈছে তাকে লেগেন যাওঁ ৰ পেট পূজা মেইন সেইটো হয় কিন্তু যাই পেলাই চাওঁ কি খাবা দে তাতে লাগ পাম ডাইৰেক্ট ফাইনেলি আহি আমি খালি 99 পালোঁ এতিয়া অলপ পেট পূজা কৰিলোঁ চাওঁ যিহেতু এনাৰ্জি নোহোৱা হৈ গৈছে পেট পূজাটো মেইন আৰু থালি 99ৰ সন্মুখত আৰু নেৰিম জ্ঞান আছে এখন চবৰে তেলতলা এখন থালি 99 এতিয়া আমি ভিতৰত গেলি যাওঁ ভিতৰত বহুত মানুহ আছে চাওঁ ভিতৰত সোমাব পাৰোঁ না নোৱাৰোঁ যদি জাগা আছে বহি পেলাই ডাইৰেক্ট আৰু পেট পূজাটো কৰি দিবা আৰু নাকি বলক আৰু অনলি 99ত আমি কি কি খাব পাওঁ দেখি আছো দেখি আছোঁ আমি মেনু চাওঁ মানুহ কথা ফুল জাগা নাই এম্পাও ভিতরে একদম তাৰমানে গোটাই চবে থালি 99ত ভৰ্তি মান দুজি ভিতরে সোমালা কি হল তাৰমানে 5 মিনিটমান ৰক্ষা দিছি জাগা কম নেকি জাগা ফুল একদম চাব পাৰে একদম তাৰমানে ফুল একদম মানুহ আৰু আমি খালি খালি দেখি দিম বাহিৰত ৰখি আছো খাবা থালিত কি পাওঁ তাকে দেখি আছো চিকেন থালি মোৰ বাকী চব ভেজ থালি আমাৰ ভেজ থালি থালিটো দেখি দিছে না ভেজ থালি এইটো ফিজ আছে এইটো দালি আৰু এইটো চব্জি এইটো আলু ভাজি বাকী দোকানত দেখাই আছে কিন্তু মোৰটো অলপ বেলেগ মই মাছ খাব নোৱাৰোঁ খাই দিয়ে লগ পাই আছো মাছ আলু টেষ্টটো কেনে চাওঁ ৰ টেষ্টটো কৰি লওঁ আগে কৰি লৈছোঁ ভালকৈ গোৱা বঢ়িয়া 99 এড কৰিব হিন্দী ক'ৰবাত 200-300 টকা দিয়ে এলাহ খানা খাব নোৱাৰে কিন্তু আলু ভাজি টেষ্ট আছে চব্জি টেষ্ট যিটো আছে বইল কৰিছে কিন্তু দে খাই লওঁ দে খাই লৈ পেলাই লগ পায় টেষ্টটো আপোনাৰ ভাল আপোনাৰ আইডিয়াটো কি এইটো বহুত 2 বছৰমান হ'ল ভাবি থকা তাৰে আগতে এটা আৰু 99 খুলিলে কিন্তু সিহঁতে থালি বিক্ৰী নকৰে সিহঁতে অকল চাইনিজ বিকে প্ৰাইচ বিক্ৰী দিলে বিকে 99 আৰু এখন আছে আগত কিন্তু মই থালি 99 খুলিলোঁ ইয়াতে যিমান ষ্টুডেণ্ট হওক বা ছাৰ্ভিচ কৰা মানুহ আছে এটা মিনিমাম চেলাৰী পায় লাইক 10,000 12 15 বা বেছি তো দিনৰ খৰচত মানে 200-250 টকা খৰচা কৰিব টান পায় বহুতে লঘনেও থাকে এনেকুৱা হয় যে বহুতে লঘনে থাকে লাখৰ দিন 200 টকা যাব সেইটো কাৰণে কনচেপ্টটো আনিছোঁ যে এটা মিনিমাম প্ৰাইজত মানুহ খাব পাৰে তো 100 টকাত মাটন চিকেন ফিছ চবখিনিয়ে পাই যায় আৰু তাৰমানে এক কথাত যদি আমি ক'ব যাওঁ নবীন দাৰ হেল্পিং নেচাৰটো বহুতখিনি আছে মানুহখিনি এটা হেল্প কৰি আছে আৰু এটা কমফৰ্টেবল প্ৰাইচ হ'লে চবৰে বেলেগ এতিয়া আপোনালোকে 4জন খালে আজি যদি বেলেগ বেলেগ ৰেষ্টুৰেণ্টত খাল হয় AC থকা আল্টিমেটলি 800-900 টকা বিল মিনিমাম একদম কম আমাৰ তাতে আপোনাৰ 400 টকা হৈ গ'ল আধা দামতে হৈ গ'ল সেনেকুৱা এটা কনচেপ্ট আপোনাৰ এই কনচেপ্টটো যেতিয়া আপোনাৰ হাতত তুলি গৈছে ভৱিষ্যতত এটা তাৰ আগবাঢ়ি বেলেগ ব্ৰাঞ্চো খুলিম বুলি আশা কৰিছোঁ যদি ভাল যায় আৰু ব্ৰাঞ্চটো নিশ্চয় জেগা জেগা এনেকুৱা থট যদি মাইণ্ডত আহে আগবাঢ়ি যাব সেইটোৱে মানে এনেকুৱাও নহয় যে অকল লাভটো চিন্তা কৰিব লাগে
এনেকুৱা ঘৰৰ য'ত আপোনাৰ 10 টকা বাছে মানুহৰো কমফৰ্টেবল হয় প্ৰাইচটো, য'ত মানুহে ইজিলি খাব পাৰে। আমি আইটেম বহুত নিদিওঁ, 4-5টা আইটেম দিওঁ, বাট বেষ্ট আইটেম দিওঁ। তো আপোনাৰ যিকেইটা আইটেম আমি টেষ্ট কৰিব পাৰোঁ, তো সেই আইটেমখিনি আমি বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টতো কৰিব পাৰোঁ। এইটোৱে মই ট্ৰাই কৰোঁ যে মানে খানাটো ভাল পাওঁ, চাফ চিকুণো ভাল। যিহেতু অসমীয়া আমাৰ কাঁহৰ কাঁহীত দিব ট্ৰাই কৰোঁ। খাদ্যবোৰো আমি ঘৰুৱা টাইপ বনাওঁ, দালি একদম পানীয়া নহয়, মিডিয়াম একদম দালি, চব্জিখিনিও একদম মানে যি কি নহয় আৰু চিম্পল চব্জি, দালি আলু ভাজি হ'ল বা আপোনাৰ পটল ঠিক আছে নবীন দা, লগ পাম আৰু। বৰ্তমান ৰাতি এতিয়া 12:30 বাজিল গুৱাহাটীৰ পৰা আহি পাতে, গতিকে এতিয়া দেৰি নকৰোঁ। আজিৰ ভিডিঅ'টো মেইন উদ্দেশ্য হৈছিল জুবিন দাক লগ কৰিব যা। ফেচবুকতো শুনা পালোঁ, ছ'চিয়েল মিডিয়াত শুনা পালোঁ যে জুবিন গাৰ্গ হঠাতে অসুস্থ হৈছে। তাৰে খবৰ এটা ল'বাক লেগিন নেমকেয়াৰ হস্পিটেলক লেগিন গ'লোঁ আমি, কিন্তু তাতে যাই পেলাই লগ কৰাটো সম্ভৱ নহয়। গতিকে বাহিৰতে অলপ খা খবৰ লৈ পেলাই এনেকৈ গুচি আহিলোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। এতিয়া ৰাতি হৈছে, দেৰি নকৰোঁ। গতিকে ভিডিঅ'টো কেনে পাইছে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ' এটাত। আজিলৈ এইখিনি আছিল, বাই বাই।